साउदुर बिथानिफ्राय हायुङारि मानास हाग्रामासिम थांनाय लामाखौ 45 कौटि राङाव लुफुंनांगौनि अन्थाइ खाम्फा बेखेवदों। बाक्सा जिल्ला सालबारि महकुमा आरो भबानिपुर बियाबनि सिङाव थानाय साउदुर बिथा हायुङारि मानास हाग्रामासिम थांग्रा लामाखौ लुफुंनो अन्थाइ खाम्फा बेखेवबाय। भबानिपुर बियाबनि एमएलए पनिधर तालुकदारा मोनसे मेहेरगोनां हाबाफारिजों दिनै बाक्सानि साउदुर बिथा सकआव अन्थाइ खाम्फाखौ बेखेवनानै होयो। मिथिनाय बादिब्ला बे लामाखौ गासै 45 कौटि राङाव गोदान मुगानि टेक्न'लजि खान्थिजों लुफुंनाय जागोन। लुफुंजानो गोनां लामायाव 5.5 मिटार कार्पेटिं आरो 9 मिटार गुवार जागोन होननानै मिथिदों। बिफानारि अफिसारा लोगोसेनो बे लामाया आबुङै लुफुंजायोब्ला दावबायारि फरायसा आरो रायजो राजाफोरनि हान्थामेला खालामनायाव गोरलै जानायनि अनगायैबो रांखान्थि जौगानायाव हेफाजाब मोनगोन होननानै बुंथियो एमएलए पनिधर तालुकदारा। আমাৰ সাউদৰ বিটা মানস ৰাস্তাটো শুভ উদ্বোধন কৰা হ'ল। এইটো আমাৰ আচলতে সপোনৰ ৰাস্তা আছিল। এইটো আমাৰ ভবানীপুৰ সমষ্টিৰ হৃদপিণ্ড আৰু এই ৰাস্তাটো আচলতে আমাৰ এটা টুৰিজিম স্পট। এই ৰাস্তাটোৱে আমাৰ ভবানীপুৰৰ পৰা মানসলৈ টুৰিষ্টবিলাক যায়। এইবাৰ অৱস্থা ইমান বেয়া হৈছিল যে টুৰিষ্ট যাব নোৱাৰে, মানুহৰ যাব নোৱাৰা অৱস্থা হৈছিল। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অৱগত কৰিলোঁ। মোৰ বাই ইলেকশ্যনৰ সময়ত 21 চনৰ ছেপ্টেম্বৰ মাহত তেখেতে আহিছিল, আহি নিজে কথা দি গ'ল আৰু তেখেতে এইবাৰ মই সদনত যেতিয়া উল্লেখ কৰিলোঁ তেতিয়া লগে লগে 45 লাখ টকা 45 কোটি টকা তেখেতে চেংচন কৰিলে SOPDGৰ আণ্ডাৰত আৰু আজি ৰাস্তাটো শুভ উদ্বোধন কৰিলোঁ। এইটো ৰাস্তা জেনেৰেল ৰাস্তা নহয়, অলপ স্পেচিয়েল হ'ব, কাৰণ ইয়াত লোডিং গাড়ী বহুত হয়। ইয়াত আমাৰ মেটেৰিয়েলছখিনি পোৱা যায়। BTD এৰিয়া শিল বালি ইত্যাদি ইয়াৰ পৰা কেৰি কৰা হয় আৰু সেইকাৰণে এইটো অলপ স্পেচিয়েলভাৱে ৰাস্তাটোৰ কাম আৰম্ভ হয়। বহুত জল্পনা কল্পনা আনকি এনেকুৱা হৈছিল ইয়াত ধৰ্ণা দিয়া হৈছিল। তেতিয়া ৰাইজক মই কৈছিলোঁ যে আপোনালোকে ধৰ্ণা দিব নালাগে, অতি সোনকালে মুখ্যমন্ত্ৰী মহাশয়ে এইটো আমাক কথা দিছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহাশয়ে যিখিনি কথা দিয়ে সেইখিনি কথা সোনকালে ৰাখে। আৰু আপুনি যিমানটা চুক্তি মই দি কৈছিলোঁ আৰু মুখ্যমন্ত্ৰী মহাশয়ে পাঠ কৰি দিছিল, তাৰ ভিতৰত আমাৰ 19টা চুক্তি ইতিমধ্যে সমাধান হ'ল। কাৰণ দুটাকে ছায়েন্স স্কিম আমাৰ ভবানীপুৰ সমষ্টিত তেখেতে দিছে, এটা শালবাৰী এটা ভবানীপুৰ আৰম্ভ হৈ গ'ল। তেওঁ কৈছিল আমাৰ শংকৰদেৱ স্কুলবিলাকত শংকৰদেৱ শিশু নিকেতন স্কুলবিলাক উন্নত ধৰণে বনাব। 7খন স্কুলত তেখেতে 10 লাখ ইতিমধ্যে আন্তঃগাঁথনিৰ কাৰণে দিছে। তেখেতে আমাৰ ভবানীপুৰ ব্লকটো হাউলিৰ পৰা 3 মাহৰ ভিতৰত আনি দিম বুলি কৈছিলে, 2 মাহৰ ভিতৰত আনি দিছে। আমাৰ পহুমাৰা মথাউৰিৰ পাৰ্মানেণ্ট সমস্যা সমাধান কৰিম বুলি কৈছিলে, 100 কোটি টকা তেখেতে দি আমাৰ মথাউৰি বনাই দিলে। ইতিমধ্যে GIBৰ কামো সমাপ্ত হৈছে। সত্যদেৱ ইউনিভাৰ্চিটি ভবানীপুৰ মেধিগুজিত হ'ব বুলি কৈছিলে, আপোনালোকে কেতিয়াবা যাই চাই আহিব। সত্যদেৱ ইউনিভাৰ্চিটিৰ কাম তীব্ৰ গতিত আগবাঢ়িছে। ইতিমধ্যে তেখেতে কথা দিয়ে আমাৰ 19টা কামত সমাধান হৈ গ'ল বা আৰম্ভ হৈছে, সমাধান হ'ব আৰু বাকীখিনি অতি সোনকালে তেখেতে আমাক কৰি দিব। তাৰ পৰা শালবাৰীলৈ যোৱা ৰাস্তাটো মই যোৱাবাৰ SOPDত ধৰিছিলোঁ, এইবাৰ মই ধৰি দিম। তাৰমানে আমাক CMJSY বুলি দিয়ে, মুখ্যমন্ত্ৰী পশুপথ আঁচনি আৰু পশুপথ আঁচনিত এইবাৰ সেইটো ধৰিম এইবাৰ। গতিকে সেইটো ছেপ্টেম্বৰ মানত ধৰক আৰম্ভ হ'ব। কিন্তু হাটখোলাৰ পৰা সেইটো কাম হাটখোলাৰ পৰা যিটো আমাৰ আছিল তাৰ এটা অংশ মই এইবাৰ ধৰিছোঁ, বাকী অংশটো এইবাৰ আৰম্ভ হ'ব। আনন্দ বজাৰৰ পৰা পাটলালৈকে সেইটো ৰাস্তা ধৰিছোঁ, আৰম্ভ হৈ যাব। ৰাস্তা মুখ্যমন্ত্ৰী মহাশয় আমাৰ আৰু বনাব লগা ৰাস্তা নাথাকে, অলপ ৰিপেয়াৰিংহে থাকিব। সেইকাৰণে এই ৰাস্তাটো আমাৰ 6 মাহ নহয়, প্ৰায় 1 বছৰ পলম হ'ল। যে মাননীয় মুখ্যমন্ত্ৰী মহাশয়ে মোক কৈছিল যে মুখ্যমন্ত্ৰী উন্নত পশুপথ আঁচনিৰ জৰিয়তে আপুনি 10 কিলোমিটাৰ বনাই দিয়ক। তেতিয়া মই ক'লোঁ ছাৰ এইটো নহয়, এইটো উন্নত পশুপথৰ তাত কৰি এটা উন্নত মানৰ কৰিব লাগিব। এইবাৰ সেইকাৰণে আমাৰ থিকনেছ আমাৰ GSB চবখিনি থিকনেছটো বনাই দিছে আৰু আমাৰ ইঞ্জিনিয়াৰে কমতে 50 কুইণ্টল
50 টন মেট্ৰিক টন বহন কৰিব ক্ষমতা এইবাৰ ধৰণৰ ৰাস্তাটো বনোৱা হ'ব। थाखो जेसेयाव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों। CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जिसेनि मुं थिसननाया सोलिगासिनो। साइन्स आरो आर्ट्स मोन्नैबो स्ट्रिमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो। बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE नीट CUET इन्जिनियारिं मेडिकल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो। बे फरायसालियाव बिजाब बाख्रि, फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय, मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं। गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सोलाद लानो हागोन।